Hello guys, welcome back RM93 ব্লগ স্বাগতম মোৰ ব্লগলৈ আৰু নতুন এটা ভিডিঅ'লৈ আজি আপোনালোকক দেখুৱাম ৰিক্ৰিয়েশ্যন পাৰ্ক আমি আহিছোঁ ডিফু তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো হেল্ল' ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ কিমান টকা এইটো 90 হ'ব তিনিটা ন অঁ বাইকখন ৰাখিলে একো নহয় বাইক এইটো মাজতে হেলমেট থকাটো টিকেট কাটি লৈছোঁ কাউণ্টাৰত দিব লাগিব না থেংক ইউ এতিয়া আমি ভিতৰলৈকে সোমাই গৈছোঁ চাই থাকিব বন্ধুসকল গুড মৰ্ণিং দাদা অঁ কিবা চিপছ একটা দি দিলে হ'ব থেংক ইউ हाँ अपना देखने लगे चेष्टा करें हाँ क्या हुआ मैंगो जूस लम पिछत लम चलो एक मिनिट यार নাই নহয় আমি ভিতৰত সোমাই গৈছোহি এতিয়া আপোনালোকক আৰু দেখুৱাবলৈ চেষ্টা কৰিম ভাল প্লেচ ক'লে ভিতৰত আছে কিন্তু ইমান আমাৰ সময় নাই প্ৰগ্ৰাম হ'লে মানে ইয়াত আপোনালোকৰ আৰু ইয়াত লাইটিং ৰাতিহে ভাল লাগে ইয়াত কাঠৰ মূৰ্তি দুটা বনাই থৈছে বৰ ধুনীয়া চাবলৈ আৰু ইফালে আছে আপোনালোকৰ বটিং কৰিম বুলি ক'লে ইফালে আছে নাও দুখন তিনিখনমান আছে আপোনালোকে বটিং কৰিম বুলি যদি ভাবে তেতিয়াহ'লে ইয়াত আহি আপোনালোকে চলাব পাৰিব ইয়াত বাঁহবোৰ চিনাৰী বহুত ধুনীয়া বাঁহ আপোনালোকে চাব পাৰে এই বাঁহবিলাক বহুত ভাল ঘৰত লগাবলৈ ষ্টাইলবোৰ ইয়াত গাঁঠি আছে বহুত মানে চুটি চুটি গাঁঠি চাবলৈও বহুত ধুনীয়া আৰু য়েলো কালাৰৰ বাঁহো আছে ইয়াত এইখিনি বৰ্তমান সেউজীয়া কালাৰ গ্ৰীণ কালাৰ হয় এইখিনি হালধীয়া কালাৰ য়েলো কালাৰৰ বাঁহো আছে সেই পিনে ছাইডত আছে আপোনালোকৰ পাছত দেখুৱাম অলপ সময় ৰ'ব মানে ইয়াত আহিলে আপোনালোকে একদম মাইণ্ড ফ্ৰেছ লাগিব ইমান পৰিৱেশ ধুনীয়া সেউজীয়া প্লেচ আপোনালোকে চাই থাকিব ফ্ৰেছ গাইজ আপোনালোকক দেখুৱাম এতিয়া একদম ধুনীয়া বস্তু এই ৱালবিলাকত ইমান ধুনীয়াকৈ পেইণ্ট কৰি ৰখা হৈছে কালাৰফুল কৰি ৰখা হৈছে টাইলছেৰে সজোৱা হয় এইবোৰ আপোনালোকে ভাবিছে পেইণ্ট কৰিছে এইবোৰ সৰু সৰু কলা টাইলছ মানে আৰু যেনেকৈ জীৱ জন্তু সেই সাজিছে সেইবোৰ তেনেকৈ টাইলছৰ টুকুৰাৰে আপোনালোকে একদম ধুনীয়াকৈ চাওকচোন তেতিয়া মনোযোগে তেতিয়া আপোনালোকে গম পাব ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াতো আছে এইফালে ভিতৰত আছে ইয়াত আছে ৰেষ্ট হাউচ আপোনালোকে যদি আহে ইয়াত আৰামছে বহি ৰেষ্ট কৰিব পাৰিব কাৰণ ইয়াত আহিলে ওখ চাপৰ খোজ কাঢ়োঁতে বহুত অসুবিধা আৰু মানে ভাগৰ লাগি যায় তেতিয়া আপোনালোকে ইয়াত ৰেষ্ট কৰিব পাৰিব বহুত ধুনীয়া আৰু আপোনালোকক দেখুৱাম বহুত ডাঙৰ বস্তু চাব বন্ধুসকল আৰামছে দেখুৱাইছোঁ আপোনালোকক এইটো চাওক কি ধুনীয়া বস্তু এটা হাতী
ইয়াত চাওক, তাত মাছ আছে, মাছ সেইপিনে মাছ আছে। অঁ আহা আহা। আৰু ইয়াত কেণ্টিন আছে, আৰু আপোনালোকে যদি কিবা খাব বিচাৰে তেতিয়া কেণ্টিনৰ পৰা ল'ব পাৰিব। এতিয়া আহিছোঁ, ধুনীয়া প্লেচ, চাই থাকিব বন্ধুসকল। ইয়াত বিশেষকৈ গধূলি হ'লে বেছি ধুনীয়া হয়। গধূলি হ'লে মানুহবোৰ বহুত সাহায্য কৰে। ৰাতি হ'লে বৰ ধুনীয়া। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গ্লোভ এটা আছে, সেইটো দুখন হাতে ধৰি ৰখা হৈছে। ইয়াত পৰিৱেশ বহুত ধুনীয়া। ওপৰত ইয়াত ধুনীয়া এইকেইটা হ'ল আপোনাৰ ৰঙালাও গছৰ আৰু লফা, এইবোৰ লগাই ৰখা হৈছে। ইয়াত আৰু এটা আছে বহুত ডাঙৰ বস্তু, কাছ। আপোনালোকে চাব, বৰ ধুনীয়া সজাই ৰখা হৈছে। আৰু ইয়াত আমাৰ পৃথিৱীৰ দৃশ্যটো আছে, আৰু আমাৰ নৰ্থ আটলাণ্টিক অ'কেন, যিটো আমাৰ আটলাণ্টিক মহাসাগৰৰ দৃশ্যটো লিখা আছে ইয়াত, বহুত ধুনীয়া। ধুনীয়াকৈ দৃশ্যটো ৰাউণ্ড ফিগাৰত দিয়া হৈছে, যেনেকৈ সমুদ্ৰত আপোনালোকৰ জীৱ জন্তুবোৰ থাকে, ঠিক তেনেধৰণে ইয়াত বনাই ৰখা হৈছে। আপোনালোকে উঠা বহা কৰিব পাৰে, ধুনীয়াকৈ ইয়াত সজাই ৰখা আছে। ইয়াত সৰু ল'ৰা ছোৱালী মানে তলে ওপৰে উঠা, যি ইয়াত আৰামছে খেলি থাকিব পৰা যায়, আৰু ইয়াত জ্বলিব পৰা যায়। সৰু ল'ৰা ছোৱালী ৰেষ্ট কৰিম বুলি ক'লে ইয়াত বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে আহিব এবাৰ ফুৰিবলৈ। আৰু যদি আপোনালোকে ইয়াত আহে সৰু ল'ৰা ছোৱালীলৈ, এইফালে সোমাই এইপিনে ওলাই আহিব পাৰিব। চাব, চাই থাকিব। আহা আহা আৰামছে। কেনেকুৱা লাগিছে? সেইটো ঘূৰাই ৰখা হয়। উঠা উঠা উঠা। হা, কিয় হোৱা? এনেকে উঠে, চোৱা এনেকে, এইটো এনেকে ঘূৰি থাকে। আৰু উঠিবা? হা, এনেকে উঠা। অঁ, ভাল লাগিছে? হা, আৰু এবাৰ হৈ যাব, ব'লা। নাই হোৱা? ব'লা, ঘৰলৈকে যাব লাগিব নহয়। ঘৰলৈ নোযোৱা? এনেকৈ থাকিবা নেকি? হয়, আমি পিকনিক প্লেচত আহি গ'লোঁ। এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকক অলপ সময় ৰ'বলৈ কৈছিলোঁ, দেখুৱাম বুলি। তো ইয়াত আহি গ'লোঁ। ইয়াত ধুনীয়াকৈ আপোনালোকক পিকনিক প্লেচ বুলি এইফালে এৰ' দিয়া আছে এইফালে। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ। কালাৰফুল আছে ইয়াত। ইয়াত ধুনীয়াকৈ আৰু গছ পুলি ৰোপণ কৰা হৈছে। ধুনীয়াকৈ ইয়াত এতিয়া বৰ্তমান দিয়া হৈছে।
হয়। ইয়াত যেতিয়া ভিজিট কৰিব, ভিজিট সোমাই যোৱাৰ লগে লগে প্লাষ্টিক বটল, জাবৰ জোঁথৰ বা চিপছ পেকেট আদি কৰি ইয়াত পেলাবলৈ মানা কৰা হৈছে। আপোনালোকে চাব ধুনীয়াকৈ প্লেচ, ধুনীয়াকৈ বস্তু বা ফুল পুলি ৰোপণ কৰা হৈছে। চাই যাব ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধু। আৰু আপোনালোকক হাত জোৰ কৰি কৈছোঁ যে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু গধূলি সময়ত নাইট শ্ব' যিখিনি হয় ইয়াত বহুত ধুনীয়া পৰিৱেশ, আৰু ৱাটাৰ চাৰ্কুলেশ্যনো আছে। ৱাটাৰ চাৰ্কুলেশ্যনো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু এতিয়া বৰ্তমান ৱাটাৰ চাৰ্কুলেশ্যন কৰা নাই। আৰু পিকনিক স্পট, বহুত ধুনীয়া প্লেচ, আপোনালোকে আহি এবাৰ চাবই। আৰু ইয়াত লাইটিং দিয়া হয়, গধূলি সময়ত বেছিকৈ ধুনীয়া লাগে। ইয়াত ফ্লাছিং কৰা থাকে পানীটো, আৰু লাইট চাইট লগাই দিয়ে, বহুত ধুনীয়া। ইয়াত মানে চাবলৈ ইমান ধুনীয়া হয়, গধূলি সময়ত লাইট দিয়া হয়। এতিয়া বৰ্তমান দিয়া হোৱা নাই। চাৰিওফালে সেউজীয়া সেউজীয়া। তো ফ্ৰেণ্ডছ, আজিলৈকে ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। বেছি সময় নাই, সেইকাৰণে সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ পৰা নাই। গতিকে অলপ দূৰ আছে ঘৰ যাবলৈ, বহুত দূৰ আছে, 70-80 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা। তো সেইকাৰণে আপোনালোকক ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, তথাপিও যিমান পাৰিছোঁ সোনকালে কৰি দেখুৱাইছোঁ আপোনালোকক। তেতিয়াহ'লে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।